तो हे गाइज गुड मॉर्निंग स्वागतम सुप्रभात सबके तो गाइज आज आमार भकथ माने आज तार कामत तिथि तो तारे खाने भकथ करছি तो रातिपुवा बहुत काम करलो तो इतना मैं गा धुवा जाम गा धुई मैं रेडी हम হৈ পেলাই বাহিৰত যাম তো আপোনালোকক দেখাইছোঁ ओके तो गाइज কথা হল মই মানে ৰেডি হবা নাকলো ভালকে গাটো ধুই কিবা বলে ভকতক ঘূৰি যাব লাগে তো আইছো মানে কি ভকত আমাৰ চুটলত নহয় খুৰাহাৰ চুটলত কৈছে তো বাইৰ মই আহিছো পৰীক্ষান ধুৱাম সেইকাৰণে আমি যাই কাপোৰি পিন্ধিম তো গাইজ এই ভকতক ভৰি ধুই আছে বাই কিবা নিয়ম আছিলে ভকতক ভৰি ধুইছে এইটো আমাৰ পা itu Aita itu Kurima itu mah Nunui itu mah Nunui itu Mai kia to mui ta mui thuam to guys Kurima itu pai thui ase तो गाइज आमार भरिथ হৈ গেল আমি তেছু গতে কথাই गाइज এটা কথা কি জানা না মই তাৰ মানে এনেকে গা ধুইছো কলো আপোনালোকক বম নাই गाइज এই দুনিয়াৰ বান্দা দিছি गाइज তাৰ মানে ডাঙি নিবা বাকি পটকটাক বমা বিচৰি আছে এটা কথাটো মেইন কথাটো হল কি মাথাটো কিবা কৰি ধুইছো गाइज চলি লৈ মানে বেউৰা এটা ধৰছি गाइज তাৰ মানে কৈছো আর এই চলি তাৰ পিছত চাদৰ মেখলা কত পিন্ধি মাৰ জয় হৰি গোবিন্দ নারায়ণ রাম কেশৱ হৰি তো গাইজ আমি এটা ঘৰত গেলো যাইখানে দুটাই পুরা রেডি হইছো ইয়াকো রেডি কৰিছো নুকো ও गाइज ও এটা কথা ইমান স্টাইল মারি জগান বালবো বলি মই বনত হবা নাছিলো गाइज শুনো মামা ওলা থাকবা লাগে गाइज মামা কলা দিছি এটা আপোনালোকে শুনবা পাইছে তালত আমি আগে দিছো কি আমাৰ অপেক্ষা নকৰ আপোনালোকে আমাৰ ঘড়ি ধোৱাবৰ কাৰণে गाइज আমাৰ ডাঙাৰে ধোৱাবৰ কাৰণে गाइज ৰখি আছে আমাৰ বডে খাই তো দেখাইছো গাইজ আপোনালোকক ঘড়িটো চাই দিবা তো গাইজ চাওক তো গাইজ মোৰ লগত আছে বাই আৰু পাই তো আমি বুঝি তাই বলে মুখা চোখা কিবা অলছি गाइज মোর অলছি নেকি অলছি এটা পুরি মাই मैं नहीं बताऊंगा তো গাইজ আমি তা চা খাম ও गाइज মিঠাই আছে বগা মিঠাই আৰু তুলতুলা একদম বহুত ৰস নিমকি আছে বহুত ৰস ও নহয় সৰি गाइज কথা নেকি নাই ডাঙৰ নিমকি তিন কইনা নিমকি আছে ত্ৰিভুজ নিমকি আছে তিন কইনা নিমকি আছে লাল তো কথাটো হ'ল ৰাতিপুৱা পৰা একো খোৱা নাই ইটা মানে বহুত খান খাম তো মুখ পেট চুম में सुखा दौड़ रहा है আহক খাওঁ আমি ব্লগ তো গাইজ এই ৰছিলা এই মলমইলা নিমকি এই চাজা মানুহ চাজা মানুহ তাই উঠব বোলে ফটো দে গাইজ আমি ঘৰৰ ভিতৰত যাম আছো गाइज মই দেখি আছো আপোনালোকক আহক হাই এক ধেমা মিঠাই তাৰপিছত गाइज ঢাকান দি থব লাগিব বান্দাৰ আছে गाइज এই নিমকি गाइज নিমকি গাইজ নিমকি এই পান गाइज তামুল আৰু তাৰপিছত गाइज আমাৰ খাদ্য গাইজ পাপৰ পাপৰ এগলা আলুৰ দম गाइज আলু দম গাইজ এটো গাইজ খুৰি মাই গাইজ খুৰি মাই হাই গো হাই সরি হাই এটো মা খুৰি মাই ও সামো সাবিরা নেকে এটো গাইজ আইতাই আমার কি আইতা নমস্কাৰ দি নমস্কাৰ দি কাকে নমস্কাৰ কি কো এ মই কি মুক্তি হই মুক্তি না দেখা দে নমস্কাৰ দে অঙ্গে নমস্কাৰ দিদি নমস্কাৰ নমস্কাৰ বঢ়িয়া এ বঢ়িয়া
গাইজ এইটো আমাৰ জেঠিমাই সৰু জেঠিমাই হাই হাই দেখো হাই হাই বম আই দিছি গাইজ আমাৰ এতিয়া ভাত দিছে ভকতক ভাত দিছে আৰু আপোনালোকক দেখাওঁ মই ভকতক ভাত দিছে ব্লগ দেখাইছোঁ চেষ্টা করছো বিছনাত উঠি মই যদি মাটিত নামো তেনেহ'লে আপোনালোকে চাব পাৰে গাইজ গাইজ কাইটো গাইজ গাইজ কাইটো তো গাইজ আমি ভাত খাব বসি তো মানুহ ভাত খাব বসি খাই লওক তাৰপিছত আপোনালোকক দেখিছোঁ খাই চাওঁনে মই ভাত খালোঁ তাৰ পাছত দেখি মাহঁত ভাত খাইছে না আপোনালোকক দেখাইছোঁ হাই কো হাই 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 shut up হাই এই হাই কো হাই হাই কেতিয়া হাতখিনি দি হাই কেতিয়া নিচি হাই কো স্পেচিয়েল মানে বাই 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 খাবার বা জ্বালা নিমখ নিমখ জ্বালা দেখাইছোঁ ৰূপে হাই হাই তো তই পাকঘৰত ভাত খালি না কেনে নান লাগি জুইনা একদম টেঙাটো নকলা জ্বালা জ্বালা নিমখ পানী গৰম অসুখ হ'ব ঠাণ্ডা পানী সৰু আৰু পাপৰ খাইছে আৰু আৰু এই গাইজ পাপৰ খাইছে আৰু পাপৰ খাইছে আগত দি দেখি আৰু মই এটা কথাটো কি আছিল গাইজ মই কইনা টেঙা দিবা পাহেৰি টেঙা দাদা কেনে লাগছি ভাতে খাই দে কি কি খালা মই দালি খালোঁ তৰকাৰী খালোঁ পাপৰ খালোঁ পনীৰ খালোঁ আৰু কি আছিল সৰু টেঙা 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 আছিল জ্বালা নিমখ জ্বালা নিমখ চব পানী সৰু খা নাই সৰু খানাই জুই বোলে গাইজ একদম একদম জুই না ভাতন যা কেনে বঢ়িয়া মজা একদম জুই না জুই নহয় জুই না অগ্নি ভালো জায়গা নাই মুখে দিও জুই না জুই জুই কি কি দালি তরকারি আলুর দম টেঙা পনির খানাই তুই পনির খাইছো তো নখাও কি চাই ও ভাগবা লাগে ও কেইপেলে লাগবো নিমখ ফটো নাই ভিডিও চলিছে ব্লগ চলিছে হাই কৰিছে কল হাই হাই বলো হাই এইটো আমাৰ ডাঙৰ মানে জেঠিমা ভাত খালি না খালো কি কি খালি অন্ন দালি তরকারি পনির পাপড় দই মিঠাই চব খালা সব খালো এইটো আমাৰ আইতা মানে আমাৰ আইতাৰ পাইনা বুনে বইনে এইটো আইতা কেনে আছি ভাল ভাল এইটো মানে দেখাই ডাঙৰ চাদা মাৰিছে চাদা গৰম গৰম চাদা তো গাইজ এইটো আমাৰ সৰুটো মানে পেহী আমাৰ তো পেহী ভাত খালা খালো দিয়া কেনে হ'ল আঞ্জাভাত বেয়া হোৱা নাই আৰু কি কি খালা পনিৰ তৰকাৰী
তাৰে পিছত দালি তাৰে পিছত পাপৰ তাৰে পিছত দৈ মিঠাই টেঙা তাৰে পিছত টেঙা পানী পানী জ্বালা নিমখ ডিছ জ্বালা নিমখ দিছে নেকি ইত্যাদি তামোলো চবে আছে আৰু সদৌ এখন তামোল পাণ অসমীয়া সাংস্কৃতিক হিচাপে খাইছোঁ আমি খাদ্য হিচাপে গ্ৰহণ কৰিছোঁ এয়ে নমস্কাৰ ইয়ে আমাৰ তো চিনাকি হ'লো তোমাৰ কিবা পুথি পঢ়ি আছে মানে ভাত চাত খোৱা হ'ল তো কিবা নিয়ম আৰু কৰিব লাগে তো আপুনি কৰি আছে তাৰপিছত আৰু শেষে হ'ব দেখাইছোঁ আপোনালোকক তো গাইজ এখেত আমাৰ চবতকৈ সৰু খুৰা হয় দেই তো কেনে ভাত খাইছা নে কি কি মানে খালি আলু ৰাঞ্জা ভাত চব্জি দালি দালি টেঙা পানী টেঙা জ্বালা চব ইটা ক'ত যাম ভাত খালোঁ বাই বাই LOL হে হরি হে প্রথমে প্রণাম ব্রহ্ম রূপীখনা তনহে সর্বয়ব তারর কারণ নারায়ণ জয় রাম রাম কেশৱ হৰি হৰি হে তো জোনাভি কমলত ব্ৰহ্মা ভৈলা জাত হে যুগে যুগে অৱতাৰ ভৈলা তো গাইজ এতিয়া কিবা ভকতেৰে উপৰি পাৰ হৈ যাব আৰু আমি মানে সেয়া কৰিম ৰাম কেশৱ হৰি হৰি হে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত হে তো গাইজ ভকত এখন ঘৰতকৈ গাই গেল তো এতিয়া খালি এতিয়া মানে কি হ'ল আমি জাপি আছে তো আজি আমাৰ এটা তিথি আছিল এইটো এটাই এটানে সেয়া কৰিব পাৰি কৃষ্ণ কথাটো অলপটো তো ভকত শেষ হ'ল আমি এতিয়া ঘৰত যাই কিনে আমাৰ কাপোৰটো খুলি আৰু ইফালে হ'ব কাম তো গাইজ আমি কাপোৰ খুলিলোঁ খুলি ভৰি হাত ধুলোঁ মোৰ টিউশ্যন আছে মই টিউশ্যনত যাম তো আহে তো গাইজ আমার একদম বহুত ভাগা ধরছি মই তো আর মরিয়া যাম হেন লাগছে পরে দোকান যে নাইয়ে মোর হেন লাগছে তো মুখ হাত ধুলো ফ্রেশ হলো গা চা ধুই দাম তো গাইছা ভৰি হাত সি তো ভৰি হাত ধুইছা? গাইজ মই গা ধুইছো গাইজ মিছা কথা মই এতিয়া টিউশ্যন কৰিব যাওঁ তাৰপিছত গাইজ আমার চলি তুই খেলা মারি আছে তো বাকী কিবা যদি হৈ দেখে আছোঁ ৰাতি নিশ্চয় লৈ আ করব গাইজ চল তুই অলপমান ৰখ গাইছ ও খেলা খেলা আছে গাইজ রব গাইজ গাইজ মাতাই খেলা লাগু গাইজ আপনি লাইছ গাইজ তাড়াতাড়ি এইটো Hello guys. Hi. Hi. Bye bye. Tata.
আৰু যদি মামাই আৰু ভ্লগ কৰে আমি নিশ্চয় দেখাম আৰু মোকো দেখা পাব আপোনালোকে হয়নে বহুত বহুত গাইজ ভোক লাগি আছে আজি টোপনি মাৰিব বনাই খাব বনাই গাইজ এতিয়া মই যাম দিয়ক চলিটো আৰু মই টাটা গাইজ বাই বাই গাইজ